জ্ঞান বিজ্ঞানৰ জিলিঙনি চেনেললৈ সকলোকে স্বাগতম জনালোঁ। শিক্ষাৰ্থীসকল, আমি যিহেতু জীৱন প্ৰক্ৰিয়া পঢ়ি আছিলোঁ, গতিকে আজি আমি পৰিবহণৰ বিষয়ে বা ট্ৰান্সপৰ্টেশ্যনৰ বিষয়ে জানো আহা। প্ৰথমে জানো আহা আমি পৰিবহণনো কি। পৰিবহণ হ'ল এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ যোৱা যিটো প্ৰক্ৰিয়া সেইটোকে কি বুলি কোৱা হয় পৰিবহণ। কোনো এটা বস্তু বা মানুহ এঠাইৰ পৰা আন ঠাইলৈ যোৱা এই গোটেই প্ৰক্ৰিয়াটোকে কোৱা হয় পৰিবহণ ব্যৱস্থা বা পৰিবহণ। এতিয়া চোৱা, আমাৰ দেহটো কি কি অংগৰে গঠিত সেয়া সকলো জানাই, আৰু আমাৰ দেহটো প্ৰতিটো কথাই বা প্ৰতিটো খাদ্যই এই সকলোবোৰ কি হয় পৰিবাহিত হৈ থাকে, হয়নে? গতিকে পৰিবহণ মানে এঠাইৰ পৰা আন ঠাইলৈ কি কৰে চলাচল কৰি থাকে। এতিয়া এই পৰিবহণনো কেনেকৈ হয় সেই বিষয়ে আমি জানো আহা। আৰু প্ৰথমতে আমি জানো আহা মানুহৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে। এতিয়া তোমালোকে জানা যে মানুহৰ কি হয় তেজে খাদ্যৰ উপাদান, অক্সিজেন, বৰ্জিত পদাৰ্থ এই সকলোবোৰ কি কৰে দেহত পৰিবহণ কৰে। আৰু তোমালোকে পাইছাও যে তেজ সংযোজক কলা, আৰু সেই বিষয়ে তোমালোকে নৱম শ্ৰেণীত খুব ধুনীয়াকৈ পঢ়ি আহিছা। আৰু এই তেজৰ বিষয়টো পঢ়িছা যে সিহঁতৰ তেজটো কেনেকুৱা জুলীয়া অৱস্থাত থাকে, আৰু ইয়াক প্লাজমা বুলি কয়, আৰু প্লাজমাতেই ৰক্তকোষবিলাক কি কৰে উপঙি থাকে। আৰু দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ প্লাজমাৰ অংশই সদায় কি কৰে পৰিবহণ কৰে। আৰু ইয়াৰ উপৰিও ধৰা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ, লৱণ এই সকলোবোৰ তেজে পৰিবহণ কৰে। আৰু এই সকলোবোৰ কামৰ কাৰণে কি কৰে তেজ পৰিবহণৰ কাৰণে এটা পাম্পযুক্ত অংগ আমাৰ দেহত আছে, আৰু সেইটো হৈছে আমাৰ হৃদযন্ত্ৰ। এতিয়া তোমালোকে এই ছবিখনৰ মাধ্যমেৰে চাব পাৰিবা যে ইয়াতে চোৱা যে তেজে ধমনী, শিৰা বা বিভিন্ন ৰক্তকেশিকাৰ দ্বাৰা কি কৰে গোটেই দেহতে পৰিবহণ কৰে। এতিয়া ধৰা কাৰ্বন ডাই অক্সাইড কি কৰে অশুদ্ধ আমাৰ কাৰণে, গতিকে অশুদ্ধ বস্তুটো উলিয়াই দিয়ে। অক্সিজেন আমাৰ দেহৰ কাৰণে লাগতিয়াল, গতিকে সেই বস্তুটো ধৰি ৰাখে। গতিকে আৰু তাৰোপৰি কি কৰে তেজৰ খাদ্যৰ পৰিবহণ কৰে, হয়নে? আৰু আমাৰ গোটেই দেহটোকে শক্তি যোগায়। গতিকে এই ছবিখনত তোমালোকে দেখি আছা কেনেকৈ শিৰা উপশিৰাবিলাক গোটেই আমাৰ মূৰৰ পৰা ভৰিলৈকে আছে, আৰু ইয়াৰ যোগেদিয়ে কি কৰে তেজ পৰিবহণ হৈ থাকে। এতিয়া তেজৰ পৰিবহণৰ কাৰণে আমি কৈছিলোঁ যে এটা পাম্পযুক্ত অংগ আমাৰ দেহত আছে, আৰু সেইটোৱে হৈছে আমাৰ হৃদযন্ত্ৰটো। গতিকে আমি এতিয়া হৃদযন্ত্ৰৰ বিষয়ে জানো। এতিয়া তোমালোকে হৃদযন্ত্ৰৰ এই ছবিটোলৈ চোৱা। তোমালোকৰ কিতাপতো যিহেতু আছে, গতিকে মই ছবিখন অকল বুজাবলৈ যত্ন কৰিছোঁ যে কি হয় এই ক্ষেত্ৰত। হৃদযন্ত্ৰটোত কাৰ্বন ডাই অক্সাইড গেছযুক্ত তেজ বেলেগকৈ ৰাখিবলৈ আৰু অক্সিজেনযুক্ত গেছ বেলেগকৈ ৰাখিবলৈ কোঠালিত বিভক্ত। সাধাৰণতে মানুহৰ ক্ষেত্ৰত ই 4টা কোঠালিত বিভক্ত। আৰু তোমালোকে এটা কথা চাবা যে মানুহৰ হৃদযন্ত্ৰটো সদায় হাতৰ মুঠি সদৃশ। তোমাৰ হাতৰ মুঠিটো চাবা, সেই মুঠিৰ যিমান ডাঙৰ হয় প্ৰায় সিমানেই তোমাৰ হৃদযন্ত্ৰটো। আৰু তোমালোকে ছবিত দেখিছা এই হৃদযন্ত্ৰটো 4টা কোঠালিত বিভক্ত। এফালে আছে তোমাৰ বাওঁ অলিন্দ আৰু বাওঁ নিলয়, আৰু আনটো চাইডে আছে সু অলিন্দ আৰু সু নিলয়। আৰু এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈনো তেজ কি বুলি কয় গোটেই বডিত পৰিবাহিত হয় সেই বিষয়ে আমি জানো আহা। আমাৰ দেহতনো এই তেজবোৰ কেনেকৈ পৰিবাহিত হয় সেই বিষয়ে আমি এতিয়া বিশদভাৱে জানিম। প্ৰথমতে হাঁওফাঁওৰ পৰা যিটো অক্সিজেনযুক্ত গেছ আহে সেয়া হৃদযন্ত্ৰৰ পূৰ্বদেশীয় তোমালোকে দেখি আছা ইয়াতে বাওঁ কোঠালিত আহি পৰেহি, আৰু এই বাওঁ কোঠালিটোক কোৱা হয় বাওঁ অলিন্দ। তোমালোকে বাওঁহাতে নিশ্চয় বাওঁ অলিন্দ নিশ্চয় ছবিত দেখি আছা। আৰু এই বেৰখন, এই পূৰ্বদেশীয় যিটো বাওঁ অলিন্দৰ বেৰখন অতি পাতল, আৰু যেতিয়া তেজ আহি হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত গেছ আহি বাওঁ অলিন্দত সোমায় তেতিয়া বাওঁ অলিন্দটো পূৰা শিথিল হৈ যায়।
আৰু বাও অলিণ্ডই যিমানখিনি তেজ গ্ৰহণ কৰিছিলে সি সংকুচিত হৈ কি কৰে তেজ ইয়াৰ পশ্চাত অংশত থকা মানে ইয়াৰ তলৰ অংশ যে পাছৰ অংশতে থকা কোঠালিলৈ পঠাই দিয়ে আৰু সেই কোঠালিটোৰ নাম হৈছে বাও নিলয়। তোমালোকে খুব ধুনীয়াকৈ ছবিত দেখি আছা চাগে। আৰু সু অলিণ্ডটো সংকোচন হোৱাৰ সময়ত ই কি কৰে পশ্চাত দেশত অৱস্থিত কোঠালিটোৰ দুৱাৰ মুকলি হৈ যায়। যেতিয়া সু অলিণ্ড থাকে তেতিয়া সু অলিণ্ডটো সংকোচন হয় আৰু তেতিয়াই ই কি হয় ইয়াত দেখিছানে কপাট আছে, দুখন কপাট আছে আৰু সেই কপাটখন ঠেলি পেলাই কি কৰে ই সু নিলয়লৈ সোমাই যায়। আৰু এই সুনিলয়টো সংকুচিত হয় আৰু সংকুচিত মানে এনেকৈ যেতিয়া তোমালোকে জানা আমাৰ হৃদযন্ত্ৰটো পাম্পিং হৈ থাকে, গতিকে এই সংকুচিত হৈ থকা আৰু যেতিয়া সুনিলয়টো সংকুচিত হয় তেতিয়া ইয়াৰ পৰা তেজ হাওঁফাওঁলৈ যায় আৰু হাওঁফাওঁত এই তেজ শোধন হয়। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে কি হয় সুনিলয় হওক বা সু অলিণ্ড ইহঁতৰ মাজত যিখন কপাট আছে সেই কপাটখনৰ কাৰণে ইহঁতৰ সুনিলয়ৰ পৰা সু অলিণ্ডলৈ তেজ আকৌ পুনৰ ঘূৰি আহিব নোৱাৰে। ঠিক তেনেদৰে বাও নিলয়ৰ পৰা আকৌ পুনৰ বাও অলিণ্ডলৈ কি আহিব নোৱাৰে তেজ ঘূৰি আহিব নোৱাৰে। কাৰণ ইয়াত দেখিছা তোমালোকে ছবিত যে ইয়াত দুখন কপাট আছে। যেনেকৈ তোমালোকে দৰ্জা এখন খুলিলে এটা ফালে ঠেলিলেহে খোলে আৰু তোমালোকে যদি আনটো ফালে যিমান চেষ্টা কৰা সিমানে দৰ্জাখন কি হয় জাপহে খাই যায়। ইয়াতো সেই একেটা ছিষ্টেমে আছে যে বাও অলিণ্ডৰ পৰা বাও নিলয়লৈহে আহিব পাৰে, কিন্তু নিলয়ৰ যদি তেজ সংকুচিত হোৱাৰ সময়ত ঠেলি পেলাই কপাটখন ঠেলি দিলে পুনৰ কপাটখন বন্ধহে হৈ যায়, সেইখন খোল নাখায়, যাৰ কাৰণে কি নহয় নিলয়ৰ পৰা অলিণ্ডলৈ তেজ আহিব নোৱাৰে। গতিকে এই কথাটো তোমালোকে মন কৰিবা। আৰু যেতিয়া সু নিলয়ৰ পৰা তেজ হাওঁফাওঁত যায় আৰু হাওঁফাওঁত এই তেজ পৰিবহণ হয় তেজ শোধন হয় তেতিয়া নিলয়ৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহণ হয়। গতিকে সেইকাৰণে কি হয় আন্তঃনিলয়ৰ বেৰখন আন্ত অলিণ্ডতকৈ যথেষ্ট পৰিমাণে ডাঠ হয়। যিহেতু ইয়াৰ পৰাই গোটেই দেহৰ বিভিন্ন অংগলৈ যাব, গতিকে ইয়াৰ সাধাৰণতে কি হয় বেৰখন ডাঠ। আৰু সেইকাৰণে তোমালোকক মই ক'লোৱেই যে এই যিটো পৰিবহণ ব্যৱস্থা প্ৰথমতে তোমালোকে গম পালা বাও অলিণ্ডলৈ তেজখিনি আহিলে বাও অলিণ্ড সংকুচিত হোৱাৰ লগে বাও নিলয়লৈ গ'ল, আকৌ বাও নিলয় যোৱাৰ পিছত কি হ'ল আকৌ সু অলিণ্ড সংকুচিত হ'ল আৰু সু অলিণ্ডত কি হ'ল যেতিয়া সু অলিণ্ড সংকুচিত হ'ল লগে লগে সেই তেজখিনি আহিলে সু নিলয়লৈ আৰু সু নিলয়লৈ অহা তেজখিনি পুনৰ ক'লৈ গ'ল হাওঁফাওঁলৈ গ'ল আৰু হাওঁফাওঁত এইখিনি কি হ'ল পৰিশোধিত হ'ল আৰু পৰিশোধিত হোৱাৰ পিছত নিলয়ৰ পৰাই কি হ'ল দেহৰ বিভিন্ন অংগলৈ এই তেজখিনি পৰিবাহিত হ'ল আৰু সেইকাৰণে কি হয় আন্তঃনিলয়ৰ বেৰখন ডাঠ হয়। আৰু ইহঁতৰ মাজত যিহেতু অলিণ্ডৰ নিলয়ৰ মাজত কপাট আছে, গতিকে অলিণ্ডৰ পৰা তেজ নিলয়লৈ আহিব পাৰে কিন্তু নিলয়ৰ পৰা অলিণ্ডলৈ তেজ যাব নোৱাৰে। গতিকে এইটো হ'ল আমাৰ হৃদযন্ত্ৰৰ যিটো পৰিবহণ ব্যৱস্থা সেই বিষয়ে মই এতিয়া তোমালোকক ক'লোঁ। আশা কৰোঁ তোমালোকে এই বিষয়ত সুন্দৰকৈ বুজি পাইছা। এতিয়া তোমালোকে এই ছবিখনলৈ লক্ষ্য কৰা, ইয়াতে চোৱা ধুনীয়াকৈ ৰঙা আকাৰেৰে ৰঙা যিটো কালাৰ দিয়া আছে তাত কি হৈছে অক্সিজেনেটেড ব্লাড বা অক্সিজেনযুক্ত ব্লাড কি হৈছে পৰিবহিত হৈছে আৰু যিখিনি নীলা আকাৰে দেখুওৱা আছে সেইটো আছে কি ডিঅক্সিজেনেটেড ব্লাড বা কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড তাত আছে। আৰু তাৰোপৰি যিটো মাজৰ ৰক্তকেশিকাবিলাক দেখিছা সেই ৰক্তকেশিকাবিলাকে কি কৰিছে গেছ এক্সচেঞ্জ কৰিছে। গতিকে তোমালোকৰ কিতাপতো এটা ধুনীয়া ছবি এটা আছে তেজ পৰিবহণ তন্ত্ৰ আৰু গেছ বিনিময়, কেনেকৈ গেছ বিনিময় হৈছে, অক্সিজেনযুক্ত গেছটো কেনেকৈ দেহে লৈছে আৰু কাৰ্বন ডাই অক্সাইডযুক্ত কেনেকৈ উলিয়াই দিছে এই গোটেই বিষয়টো তোমালোকৰ ইয়াতে আছে। আৰু তোমালোকে নিশ্চয় ইয়াতে পাইছা যে যিহেতু হৃদযন্ত্ৰত সোঁফাল বাওঁফাল দুটা আছে, গতিকে সেইকাৰণে বিশুদ্ধ তেজ আৰু অক্সিজেনবিহীন তেজ সদায় কি হয় মিহলি হৈ নাথাকে, যাৰ বাবে কি হয় সোঁফাল বাওঁফালে দুটা পৃথকভাৱে আমাৰ হৃদযন্ত্ৰত আছে। আৰু সেইকাৰণে এই পৃথকীকৰণৰ বাবে আমাৰ হৃদযন্ত্ৰটোৱে বহু পৰিমাণৰ কি কৰিব পাৰে অক্সিজেন যোগান ধৰিব পাৰে। যিবিলাক প্ৰাণী যেনে পক্ষী স্তন্যপ্ৰায়ী প্ৰাণী সিহঁতে সদায় কি কৰে উষ্ণতা নিয়ন্ত্ৰণৰ বাবে যিটো প্ৰয়োজনীয় শক্তি থাকে তাৰ বাবে কি কৰে প্ৰচুৰ পৰিমাণে অক্সিজেন কি কৰিব পাৰে সিহঁতক অক্সিজেনৰ আৱশ্যক হৈ পৰে, কাৰণ শক্তিৰ প্ৰয়োজন মানে অক্সিজেনৰ প্ৰয়োজন হয়। গতিকে সেইকাৰণে স্তন্যপ্ৰায়ী আৰু পক্ষীৰ যিটো উষ্ণতা নিয়ন্ত্ৰণৰ কাৰণে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে আৰু যাৰ বাবে সিহঁতে
বহু পৰিমাণৰ বা প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ সিহঁতৰ প্ৰয়োজন হয় আৰু সেইকাৰণে আমাৰ কি হয় 4টা কোঠালিযুক্ত হৃদযন্ত্ৰ আমাৰ থাকে আৰু কিছুমান প্ৰাণীৰ ক্ষেত্ৰত কিন্তু বেলেগ হয় যেনে কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক নহয় আৰু সিহঁতৰ যিটো দেহৰ উষ্ণতা সেইটো সদায় পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে আৰু এনেবোৰ ক্ষেত্ৰত যেনে উভচৰ বা সৰীসৃপ সাপ এইবিলাকৰ ক্ষেত্ৰত সাধাৰণতে কি হয় হৃদযন্ত্ৰটো 3টা কোঠালি থাকে আৰু এই প্ৰাণীবিলাকে কি কৰে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহলি ঘটিলেও কি কৰে পৰিৱেশৰ উষ্ণতাৰ লগত সহনশীল হৈ সদায় চলিব পাৰে আৰু তোমালোকে মাছ দেখিছা আৰু এই মৎস্য শ্ৰেণীৰ প্ৰাণীৰ সদায় হৃদযন্ত্ৰ 2টা থাকে কেতিয়াবা মাছ কাটিলে চাবাচোন গতিকে এই বিষয়টো তোমালোকে খুব ভালকৈ চাবা আৰু এই হৃদযন্ত্ৰৰ পৰা তেজ অক্সিজেন গ্ৰহণৰ বাবে সদায় কি হয় ফুললৈ যায় মাছৰ যিটো জলক্লুম এই ৰঙা ৰঙা তোমালোকে দেখিছা চকুৰ তলতে থাকে এই জলক্লুমলৈ লৈ যায় আৰু অক্সিজেন লৈ দেহৰ বিভিন্ন অংশত বিতৰণ কৰে অৰ্থাৎ পৰিবহণ কৰে আৰু এনেবোৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথ এটা সম্পূৰ্ণ চক্ৰ বা আৱৰ্ত সম্পূৰ্ণ কৰোঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ এবাৰহে পৰিবাহিত হয় কিন্তু আন মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত যেনে আমাৰ ক্ষেত্ৰত কি হয় তেজ চলাচল সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰকৈ তেজ পৰিবাহিত হ'ব লাগে আৰু এনে পৰিবহণক সাধাৰণতে দ্বৈত পৰিবহণ বুলিও কোৱা হয় আৰু তোমালোকে ৰক্তচাপৰ বিষয়ে নিশ্চয় শুনিছা যে কিছুমান মানুহৰ কি হয় ৰক্তচাপ মানে হাই ব্লাড প্ৰেছাৰ আছে মোৰ প্ৰেছাৰ আছে এনেকুৱা শব্দবিলাক কোৱা শুনিছা প্ৰেছাৰ মানে নেকৈ আচলতে এই ৰক্তনলিকা যিবিলাক আছে আমাৰ দেহত সেই ৰক্তনলিকাত তেজে যি পৰিমাণৰ চাপ সৃষ্টি কৰে সেইটোকে কোৱা হয় যে তেজে ৰক্তনলিকাৰ বেৰৰ সদায় বিপৰীত চাইডে হয়নে তেজে যিখিনি বিপৰীত চাইডে শক্তি প্ৰয়োগ কৰিব যিটো চাপ প্ৰয়োগ কৰিব তাকে কোৱা হ'ব ৰক্তচাপ আৰু নিলয় সংকোচনৰ সময়ত ধমনীৰ ভিতৰত প্ৰয়োগ হোৱা চাপক সদায় চিষ্টলিক চাপ বুলি কোৱা হয় আৰু নীলৰ শিথিল অৱস্থা যেতিয়া শিথিল হৈ যায় আৰু সেই অৱস্থাত ধমনীত প্ৰয়োগ হোৱা চাপক ডায়ষ্টলিক চাপ বুলি কোৱা হয় আৰু তোমালোকৰ ছবিত খুব ধুনীয়াকৈ দিয়া আছে পাৰাস্তম্ভত কেনেকৈ চিষ্টলিক চাপ আৰু কেনেকৈ ডায়ষ্টলিক চাপৰ মাত্ৰা জোখা হয় এয়া সুন্দৰভাৱে দিয়া আছে আৰু সাধাৰণতে চিষ্টলিক চাপৰ মাত্ৰা 120 হয়নে আৰু ডায়ষ্টলিক চাপৰ মাত্ৰা 80 সেইকাৰণে আমাৰ কয় যে ওপৰত 120 থাকিব লাগে তলত 80 গতিকে এইটো কি আচলতে মাপটো আচলতে ওপৰৰ হিচাপটো চিষ্টলিক চাপৰ ওপৰত নিৰ্ভৰ কৰে সেইটো 120 হ'ব লাগিব আৰু ডায়ষ্টলিক বা তলৰ চাপটো কিমান হ'ব লাগিব 80 গতিকে 80 mm বুলি দিয়া আছে ইয়াতে 80টো কিহৰ ওপৰত নিৰ্ভৰ কৰিব যেতিয়া নিলয় শিথিল হ'ব তেতিয়া ধমনীত প্ৰয়োগ হোৱা চাপকে আমি ডায়ষ্টলিক চাপ বুলি কওঁ আৰু ইয়াৰ মানে 80 mm হ'ব লাগিব আৰু তোমালোকে এটা কথা মনত ৰাখিবা প্ৰেছাৰ জোখা যন্ত্ৰটোৰ নাম হ'ল স্ফাইগমোমেনোমিটাৰ গতিকে এই কথাটো মনত ৰাখিবা যিহেতু প্ৰায় ঘৰত ডাঙৰ বয়সস্থ লোক থাকিলে প্ৰায় ৰক্তচাপ হোৱা দেখা যায় প্ৰায়বিলাকৰ ঘৰত আমি শুনো হাই প্ৰেছাৰ ল' প্ৰেছাৰ এনেকৈ হৈ থাকে গতিকে এইটো কোনটো যন্ত্ৰৰে জোখা হয় আৰু সেই যন্ত্ৰটোৰ নাম তোমালোকে জনাটো অতিকৈ প্ৰয়োজন গতিকে আজি আমি জানিলোঁ যে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম স্ফাইগমোমেনোমিটাৰ সাধাৰণতে তেজৰ উচ্চ চাপক হাইপাৰ টেনশ্যন বুলি কোৱা হয় আৰু ধমনী চেপা খাই সংকোচন হোৱাৰ কাৰণে কি হয় উচ্চ ৰক্তচাপ হয় আৰু ইয়াৰ ফলত যিটো আমাৰ দেহত সচৰাচৰ যেনেকৈ তেজ প্ৰবাহিত হয় সেই তেনেকৈ নহয় ইয়াৰে প্ৰতিৰোধ বাঢ়ি যায় প্ৰতিৰোধ মানে যাওঁতে অসুবিধা পায় যেতিয়া ধমনীৰ মাজেৰে চলাচল কৰে আৰু উচ্চ ৰক্তচাপৰ কাৰণে ধমনী ফাটি কেতিয়াবা অন্তঃক্ষৰণো হ'ব পাৰে যিহেতু আমি ধমনীৰ কথা পঢ়ি আছোঁ বা ধমনীৰ কথা কৈ আহিছোঁ গতিকে আমি প্ৰথম জানিলোঁ অহা ৰক্তনলিকাৰ বিষয়ে বা দ্য টিউবছ বা ব্লাড ভেছলৰ বিষয়ে গতিকে এই ধমনীবোৰ কি হয় এক প্ৰকাৰৰ ৰক্তনলিকা আৰু এই ধমনীবোৰ হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগলৈ সদায় তেজ কঢ়িয়াই নিয়ে আৰু উচ্চ ৰক্তচাপৰ ফলতে কি হয় উচ্চ চাপৰ ফলতে সদায় হৃদযন্ত্ৰৰ পৰা তেজ ওলাই আহে সেইকাৰণে ধমনীবোৰ সদায় কি হয় ডাঠ হয় আৰু স্থিতিস্থাপক গুণ থাকে আৰু আনহাতে আন এবিধ আছে শিৰা এই আৰু শিৰাবোৰ কি কৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ কঢ়িয়াই আকৌ পাছত হৃদযন্ত্ৰলৈ উভতাই আনে আৰু শিৰাবোৰৰ বেৰখন কিন্তু ধমনীৰ নিচিনা ডাঠ নহয় কাৰণ ই বেছি সময় ধৰি শিৰাবোৰত কি নপৰে
চাপ নপৰে ইয়াৰ পৰিৱৰ্তে কপাত থাকে আৰু সেইকাৰণে তেজৰ পৰিবহণ কি হয় একমুখী হিয়াবোৰত যেহেতু কপাত থাকে গতিকে তেজৰ পৰিবহণ সদায় একমুখী হয় যেতিয়া ধমনীবোৰ বিভিন্ন মানে অংগত সোমাই পৰে তেতিয়া সিহঁতে ভাগ হৈ সৰু সৰু নলিকাৰ কিছুমান সৃষ্টি কৰে আৰু কোষবিলাকক স্পৰ্শ কৰে আৰু এই সৰু সৰু ৰক্ত নলিকাবিলাককে ৰক্তজালিকা বুলি কোৱা হয় আৰু এই ৰক্তজালিকাবোৰ সাধাৰণতে বেৰৰ পাতল হয় আৰু এই ৰক্তজালিকাবোৰেই পুনৰ গঠন হৈ শিৰা গঠন কৰে গতিকে আমি ৰক্তনলিকাৰ বিষয়ে জানিলোঁ আমি ৰক্তনলিকা তিনি প্ৰকাৰৰ পালোঁ শিৰা ধমনী আৰু ৰক্তজালিকা এতিয়া চোৱা যে অনুচক্ৰিকাৰ দ্বাৰা আমাৰ ৰক্ষণাবেক্ষণ কেনেকৈ হ'ল হয় এতিয়া ধৰা হ'ল তোমাৰ হাত কাটিছে হাত কাটিলে কি ওলায় তেজ ওলায় আৰু চাবা কিছু সময়ৰ পিছত কি হয় খমলা বান্ধে কিয় খমলা বান্ধে তোমালোকে জানানে যদিহে জানা মোক উত্তৰটো কমেণ্ট যোগে জনাবা এই ক্ষেত্ৰত কি হয় যে যেতিয়া তেজ ওলায় তেতিয়া কি হয় আমাৰ ৰক্তকোষত অনুচক্ৰিকা বা প্লেটিলেটছ থাকে আৰু এই প্লেটিলেটছৰ কাৰণে কি হয় আমাৰ তেজবোৰ খমলা বান্ধে গতিকে এটা তোমালোকে জানিলা যে আমাৰ তেজবোৰ কিয়নো খমলা বান্ধে আৰু যদিহে আমাৰ তেজটো ওলোৱাৰ পিছত যদি তেজ বৈয়ে থাকে তেতিয়াহ'লে আমাৰ গোটেই দেহৰ তেজ বৈ পেলাই শেষ হৈ যাব পাৰে গতিকে সেই বস্তুটো নোহোৱা কৰিবৰ কাৰণে আমাৰ দেহত কি আছে আমাৰ ৰক্তকোষবিলাকত বা ৰক্তত আছে তোমাৰ অনুচক্ৰিকা গতিকে অনুচক্ৰিকাৰ বাবে তেজ খমলা বান্ধে গতিকে এই কথাটো সুন্দৰভাৱে তোমালোকে মনত ৰাখিবা তেজৰ দৰে আন এবিধ তৰল পদাৰ্থ আছে আমাৰ দেহত সেইটো হ'ল লহিকা আৰু এই লহিকাই তেজ সংবহন তন্ত্ৰৰ দৰে আন এক প্ৰকাৰৰ সংবহন তন্ত্ৰ আৰু এই ৰক্ত কোষিকাবোৰৰ বেৰত থকা যিবিলাক ছিদ্ৰ তাৰ মাজেৰে কিছুমান প্লাজমা প্ৰ'টিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ অন্তৰ্কোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে আৰু এই তৰল পদাৰ্থবোৰকে লহিকা বুলি কোৱা হয় আৰু এই লহিকাবোৰে অন্তৰ পৰা যিখিনি পাচিত আৰু শোষণ হোৱা যিখিনি চৰ্বি থাকে সেই চৰ্বি অংশ কঢ়িয়ায় আৰু অতিৰিক্ত তৰল পদাৰ্থ ভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে গতিকে লহিকাৰ কাম হৈছে কি আকৌবাৰ মই কৈ দিছোঁ যে লহিকাবোৰে অন্তৰ পৰা পাচিত আৰু যিটো শোষিত হোৱা চৰ্বি সেয়া কঢ়িয়াই আনে আৰু অতিৰিক্ত তৰল ভাগ অন্তঃকোষীয় স্থানৰ পৰা আকৌ তেজলৈ ঘূৰাই আনে গতিকে তোমালোকে ইয়াতে লহিকাৰ বিষয় শিকিলা আৰু আমি পিছৰ অধ্যায়ত শিকিম উদ্ভিদৰ দেহত হোৱা পৰিবহণৰ বিষয়ে